উপস্থিত থকা আমার বিধায়ক সকল আমার সেবা দলের সভাপতি দীপায়ন ডাঙরিয়াকে প্রমুখে করে মঞ্চত উপস্থিত থকা মহিলা কংগ্রেসের সভানেত্রী মীরাবৰ ঠাকুৰ ডাঙরিয়ানী, ইয়াত উপস্থিত থকা প্রাক্তন বিধায়ক সকল, প্রাক্তন মন্ত্রী সকল আর আজি কংগ্রেস দলটোক শক্তিশালী করা আমার রাজনীতিবিদর আমার বিভিন্ন দলৰ পৰা অহা নেতাসকল, প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপি ডাঙৰীয়া, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া, প্ৰাক্তন বিধায়ক আবু সালে নিজামুদ্দিন ডাঙৰীয়া আৰু বহুত কেইজন মানুহে যে আজি আমাক যোগ দিছে আৰু নগাঁও নাগৰিক মঞ্চৰ সভাপতি বীৰেন সিং বৰাৰ দৰে নতুন প্ৰজন্ম পৰা প্ৰতিনিধিসকল যে আজি আমাক যোগদান দিছে। ইয়াত উপস্থিত থকা বিভিন্ন জিলাৰ পৰা অহা দলৰ সতীৰ্থসকল, মিডিয়া বন্ধুসকল সকলোকে মই নমস্কাৰ আৰু আজি এইখন সভাৰ পৰা মই নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই প্ৰথমে আজি এখন সভা খুব সুন্দৰকৈ কম সময়ৰ ভিতৰত আয়োজন কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া আৰু বিপুল গগৈ ডাঙৰীয়াক বিশেষভাৱে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে আজি এয়াৰপৰ্টৰ পৰা ৰাজীৱ ভৱনলৈকে যি বিশাল আমাৰ জনগণ আৰু এটা বিশাল সমাগম যে আমাক স্বাগতম জনালে, তাৰ বাবে আমাৰ কামৰূপ ৰুৰাল, গুৱাহাটী চিটি, আমাৰ এই দুটা জিলাৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ বিষয়াসকলক, ৱেষ্ট কাৰ্বি আংলঙৰ বিষয়াসকলক মই বিশেষভাৱে মই নিজৰ মৰম শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আমাৰ লগত উপস্থিত থকা আমাৰ বিধায়কসকল, আমাৰ মণ্ডল ডাঙৰীয়া নন্দিতা দাস ডাঙৰীয়ানী, আমাৰ যাদৱ চৰকাৰী ডাঙৰীয়া, আসিফ নাজা ডাঙৰীয়া আৰু বিশেষকৈ ৰকিবুদ্দিন আহমেদ ডাঙৰীয়া আজি মই বিশেষভাৱে মই নিজৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আমি সকলোৱে যে একগোট হৈছোঁ, একগোট হোৱাৰ কাৰণ হ'ল যে আমি অসমৰ নৱপ্ৰজন্মলৈ এটা সংকল্প লৈছোঁ। আমি অসমৰ আইসকলৰ প্ৰতি এটা নতুন দৃষ্টিৰে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। অসমৰ থলুৱা উদ্যোগসকলৰ লৈ এটা নতুন পৰিকল্পনা লৈ আমি আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। আৰু এয়া হ'ল পাৰ্থক্য আমাৰ দল আৰু বৰ্তমানত বিজেপি চৰকাৰক নেতৃত্ব দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেডৰ মাজত। তেওঁলোকে স্বাৰ্থ ৰাজনীতি কৰে, আমি সেৱা ৰাজনীতি কৰোঁ। তেওঁলোকে নিজৰ ল'ৰা নামত কোম্পানী খুলিবলৈ বিচাৰে, আমি অসমীয়া দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীৰ বাবে চৰকাৰী স্কুল খুলিবলৈ বিচাৰে। তেওঁ নিজৰ পৰিবাৰৰ বাবে তেওঁলোকে 10 কোটি আঁচনি ল'বলৈ বিচাৰে, আমি অসমৰ থলুৱা উদ্যোগ বাবে আৰু তেওঁলোকে এটা ভাল পৰিস্থিতি পাওক, ভাল পৰিৱেশ পাওক, ইয়াৰ বাবে আমি কাম কৰিবলৈ বিচাৰোঁ। তেওঁলোকে অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰে, আমি অসমীয়া মানুহৰ ৰাজনৈতিক সবলীকৰণ হোৱাটো বিচাৰোঁ। আজি তেওঁলোকে অসম চুক্তি নাইকিয়া কৰিবলৈ বিচাৰে, আমি অসম চুক্তি আমি সবল কৰিবলৈ বিচাৰোঁ। এয়া হ'ল পাৰ্থক্য। আজি সেইকাৰণে আজি বিভিন্ন বিজেপি দলৰ নেতাসকল আমাৰ লগত যোগাযোগত আছে। আজি কিছুমানে আমাক যোগ দিছে, বহুতে আমাক ফোন কৰি আছে কি দাদা আমিতো আপোনাৰ লগত কথা পাতি আছোঁ, আপোনালোকে আজি আমাক কিয় যোগদান কৰা নাই? তো মই এটাহে কথা ক'বলৈ বিচাৰোঁ যে আজি যে যোগদান কাৰ্যসূচী আপোনালোকে মাত্ৰ এটা ট্ৰেইলাৰ হিচাপে ধৰি লওক, মাত্ৰ এটা ট্ৰেইলাৰ হিচাপে ভাবিব পাৰে। প্ৰত্যেক মাহত আমাৰ যোগদান কাৰ্যসূচী হ'ব, প্ৰত্যেক মাহত হ'ব আপোনালোকে
আজি গুৱাহাটীত হ'ল, পৰৱৰ্তী দিনত বৰাকত হ'ব, তাৰ পিছত নামনিত হ'ব, তাৰ পিছত আমাৰ হিলছত হ'ব। প্ৰত্যেক মাহত আমি এতিয়াৰ পৰা আমি কেলেণ্ডাৰ আমি বান্ধি ৰাখিছোঁ। আৰু আজি যদি 10 ছেপ্টেম্বৰত আজি যোগদান কাৰ্যসূচী আমি লৈছোঁ, মই আজি এখন মঞ্চৰ পৰাই মই কৈছোঁ যে আহা যোগদান কাৰ্যসূচী আহা 10 অক্টোবৰত হ'বলৈ গৈছে। আহা 10 অক্টোবৰত হ'বলৈ গৈছে। আজি কিয় মানুহবোৰ বিজেপি দলটোক এৰিবলৈ বিচাৰে? যিহেতু তেওঁলোকে নিজে দেখিছে যে এখন দল এতিয়া দল হৈ থকা নাই। এই গোটেই দল এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড কোম্পানী হৈ গৈছে। যিখন দলৰ ভিতৰত, যিখন প্ৰাইভেট লিমিটেড কোম্পানীৰ ভিতৰত পৰিবাৰৰ এজন সদস্য চেয়াৰমেন চকীত বহি আছে। যিখন প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত পৰিয়ালৰ আৰু এজন সদস্য CEO চকীত বহি আছে। যিখন প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত আৰু এজন সদস্য আজি তেওঁলোকে CA পদত বহি আছে। তো গোটেই দল, গোটেই চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্মৰ আজি পৰিণত হৈ গৈছে। যাৰ ফলত বহুতে যি আদৰ্শ লৈ ৰাজনীতিত ভৰি দিছে ৰাইজক সেৱা কৰিবলৈ, সেই সুযোগটো তেওঁলোকে পোৱা নাই। আৰু সেইকাৰণে মানুহে গম পাই গৈছে যে যদি আমি ৰাজনীতিত ৰাইজক সেৱা কৰিবলৈ ভৰি দিছোঁ, তেতিয়া আমাৰ কাৰণে ৰাজনীতি কৰা, ৰাইজক সেৱা কৰা এটাহে মঞ্চ আছে, সেয়া হ'ল আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু এখন ভাৰতীয় জাতীয় কংগ্ৰেছ দল, যিখন দল সংবিধানৰ লগত জড়িত। সেই সংবিধানৰ ভিতৰত কি লিখা আছে? যে ভাৰত আমাৰ বিভিন্ন ৰাজ্যৰ এটা মিলন। আৰু তাতে বুজাই দিয়ে কংগ্ৰেছ দলৰ জাতীয়বাদী চিন্তাধাৰা। কংগ্ৰেছ দল যদিও এটা ৰাষ্ট্ৰবাদী দল, কিন্তু এই ৰাষ্ট্ৰৰ ভিতৰত আমি বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতিৰ জাতীয়বাদী চিন্তাধাৰা একত্ৰিত কৰি আমি এটা শক্তিশালী ভাৰত ৰাষ্ট্ৰ আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ। একে চিন্তা আমাৰ আগতে কংগ্ৰেছ চৰকাৰ দিনত প্ৰয়াত তৰুণ গগৈদেৱৰ আছে। প্ৰয়াত তৰুণ গগৈদেৱ আজি অসমখনৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ, বিভিন্ন জনজাতিৰ জাতীয়বাদী চিন্তাধাৰাক সন্মান কৰি, সবল কৰি এটা বৰ অসম গঠন কৰিবলৈ এটা প্ৰচেষ্টা হাতত লৈছে। যি জাতীয়বাদী চিন্তাধাৰাত কাৰ্বি আংলঙৰ তেওঁলোকে আৰ্টিকল 244A সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰাত অসম চুক্তি 6 নং দফা সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰা বঙালী মানুহৰ স্বাভিমান সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰা হিন্দী স্পিকিং মানুহৰ তেওঁলোকৰ উদ্যম সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰা বড়ো, কাৰ্বি, ৰাভা, মিচিং, দেউৰী আজি তেওঁলোকৰ জনজাতিৰ, তেওঁলোকৰ ভাষা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা সোমাই আছে। এয়া হ'ল কংগ্ৰেছ দলৰ জাতীয়বাদী চিন্তাধাৰা। আমি কোনো জনগোষ্ঠীক, কোনো জনজাতিক অন্যায় হোৱাটো নিবিচাৰোঁ। ভোট আমাক দিয়ক বা নিদিয়ক, কিন্তু কংগ্ৰেছ দল আজি প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতি, প্ৰত্যেক ধৰ্ম, প্ৰত্যেক ভাষাৰ মানুহৰ লৈ মাত মাতিব। এয়া হ'ল কংগ্ৰেছ দল। আৰু মই আজি এখন মঞ্চৰ পৰা বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলৰ ভিতৰত বহুতখিনি মানুহ আছে যিসকলে মাজে মাজে ৰাহুল গান্ধী ডাঙৰীয়া কৈ থাকে যে নহয় ৰাহুল গান্ধী ডাঙৰীয়া, আজি দেশৰ ভিতৰত পৰিৱৰ্তন আহিছে, কংগ্ৰেছ দলৰ আদৰ্শ ভিতৰত সলনি হ'ব লাগে। আমি নিজৰ দলৰ অলপ বিজেপি দলটোক চাই অলপ অনুকৰণ কৰিব লাগে। কিন্তু আজি মই এখন মঞ্চৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক বিভিন্ন মঞ্চত কৈছে যে নহয়, কংগ্ৰেছ এটা সেকুলাৰ পাৰ্টি আছে আৰু সেকুলাৰ পাৰ্টি সদায় গৈ থাকিব। ৰাহুল গান্ধী ডাঙৰীয়াই বাৰম্বাৰ কয় যে আমাৰ চিন্তাধাৰা কি?
আমাৰ আইডিয়লজি কি? আমাৰ আইডিয়লজি হৈছে ডক্টৰ বাবা সাহেব আম্বেদকাৰৰ লিখিত সেই সংবিধান, যে সংবিধানৰ ভিতৰত লিখা আছে যে আমি সকলোৱে ভাৰতীয় নাগৰিক, আমাৰ লোকৰ সমান অধিকাৰ, আমাৰ লোকৰ সমান অধিকাৰ। এই সমান অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুজি নাপায়। তেওঁ নিজকে প্ৰথম শ্ৰেণী নাগৰিক ভাবে, নিজকে অহংকাৰী ৰজা ভাবে, আৰু অসমীয়া ৰাইজক নিজৰ এমপ্লয়ী দৰে, নিজৰ অফিচত কাম কৰা মানুহৰ দৰে আজি তেওঁলোকক ব্যৱহাৰ কৰে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা শুনো তেতিয়া চৰকাৰী আঁচনি পাব, আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমালোচনা কৰোঁ তেতিয়া তেওঁলোকে চৰকাৰী আঁচনি কৰ্তন কৰিব। ইমান সাহস ক'ৰ পৰা পালে? ইমান অহংকাৰ কেনেকৈ সোমালে? তেওঁলোকে ইতিহাস পঢ়া নাই, তেওঁলোকে আমাৰ ভাৰতীয় গ্ৰন্থবোৰ পঢ়া নাই। আমাৰ সত্যব্ৰত কলিতা আৰু বিনন্দ শইকীয়া ডাঙৰীয়া ক'লে যে ভাৰতৰ ইতিহাসত, ভাৰতীয় ধৰ্মীয় গ্ৰন্থত সদায় এটা কথা লিখা আছে যে অহংকাৰৰ পতন হ'বই, অহংকাৰৰ পতন হ'বই। আৰু আজি সেইকাৰণে কিছু দুৰ্যোধনৰ কথা কৈছে, মই কৈছো মহাভাৰত অধ্যয়ন কৰা উচিত। কিয়নো মহাভাৰতৰ ভিতৰত দুৰ্যোধন আগতে তেওঁ নিজৰ ভাতৃৰ প্ৰতি হিংসা নাছিল। যুধিষ্ঠিৰ, দুৰ্যোধন একেলগে একে ঘৰত ডাঙৰ হৈছিল, একে গুৰু দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। এই দুইটা ভাইকৰ ককায়েকৰ মাজত এজন মামা সোমোৱা পিছত সংঘাত লাগিল, হয়নে নহয়? নহ'লে দুইটা ভাই ককায়েক একেলগে ডাঙৰ হ'ল, একেলগে ভাত খাইছিল, একেলগে দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। দুইজনৰ মাজত সংঘাত কোনে লগালে? এজন মামাই। সেই মামাৰ নাম মনত আছে নে নাই? কি নাম? কি নাম? আকৌ অসমৰ শকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ ৰাইজৰ চিন্তা নাই, ক'লে অসমখন ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ উন্নয়নৰ তালিকাত লৈ যাব। কিন্তু শিক্ষা চাওক, স্বাস্থ্য বিভাগ চাওক, এই দুইটা বিভাগত আগতে তেওঁহে মন্ত্ৰী আছিল, আৰু আজি শিক্ষা কথা কওক বা চিকিৎসা কথা কওক, ভাৰতৰ অন্যতম 5টা ৰাজ্যত নহয়, তলৰ পৰা 5টা ৰাজ্যৰ ভিতৰত আজি আমি অসমখন নাম আমি দেখা পাইছো। কিমান লজ্জাজনক কথা। আজি মই বাহিৰলৈ যেতিয়া যাওঁ, আমাৰ বিভিন্ন আমাৰ মানুহবোৰে কয় কি হৈ আছে অসমৰ ভিতৰত? মাত্ৰ সাম্প্ৰদায়িক কথা, মাত্ৰ কেলেংকাৰী কথা, আৰু শিক্ষা ক্ষেত্ৰৰ তলত, চিকিৎসা ক্ষেত্ৰৰ তলত, ড্ৰাগছত বাঢ়ি গৈছা, অনলাইন ক্ৰাইমত বাঢ়ি গৈছা, চিণ্ডিকেটত বাঢ়ি গৈছা, জংঘলবোৰ নাইকিয়া হৈ গৈছে। তেনেধৰণৰ আজি অসমৰ ছবি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত। সেইকাৰণে এইখন নিৰ্বাচন ঠিকে ক'লে যে এইখন নিৰ্বাচন এজন ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন নহয়। এইখন নিৰ্বাচন হ'ল যে অসমৰ জনসাধাৰণ অসমৰ দায়িত্ব লোৱাৰ কাৰণে নিৰ্বাচনী ৰণত নামিব, আৰু অসমৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যুঁজ এখন হ'ব। অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে আমি বিচাৰো শান্তি সম্প্ৰীতি, আমি বিচাৰো আমালোকৰ মাজত মিলা প্ৰীতি, আমি এটা চৰকাৰ বিচাৰো যি চৰকাৰ পুঞ্জিপতিসকলৰ নহয়, যি চৰকাৰ গাঁৱৰ মানুহৰ কাৰণে চিন্তা কৰিব, যি চৰকাৰ গুৱাহাটীত থকা 4টা-5টা ডাঙৰ ঠিকাদাৰৰ বাবে নহয়, গাঁৱৰ ভিতৰত আমাৰ সেই সৰু সৰু ঠিকাদাৰৰ বাবে চিন্তা কৰিব, যি চৰকাৰ প্ৰাইভেট স্কুলৰ কথা নহয়, যি চৰকাৰ চৰকাৰী স্কুলৰ শিক্ষকসকলক সন্মান দিব, যি চৰকাৰ আমাৰ চৰকাৰী কৰ্মচাৰীসকলক অপমানিত নকৰে, চৰকাৰী আমাৰ কৰ্মচাৰীসকলক বিভিন্ন পেঞ্চন আঁচনিৰ যোগেদি সন্মান কৰে। আজি এনেকুৱা এটা চৰকাৰ আমি গঠন কৰিলেহে অসমখনৰ নাম আমি সোণৰ আখৰে আমি লিখিব পাৰিম। আৰু সেইকাৰণে আমাৰ আগন্তুক দিনত বহুত আমাক কষ্ট কৰিব লাগিব। আৰু মই আশাবাদী যে আজি যিদৰে আমি পৰামৰ্শ পাইছো, আজি যিদৰে নতুন
অসম ওলাই আহি আমাক হাতটো মজবুত কৰিছে, যিদৰে জ্যেষ্ঠসকল আহি আমাক আশীৰ্বাদ প্ৰদান কৰিছে। আগন্তুক নিৰ্বাচনত অসমৰ জনসাধাৰণৰ বিচৰা কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ 100% নিশ্চিত। তো মই বিশেষ আৰু দীঘলে ক'বলৈ বিচৰা নাই। পুনৰবাৰ আজি এখন সভা সুন্দৰকৈ আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মঞ্চত বহি থকা আমাৰ কংগ্ৰেছক নতুনকৈ যোগ দিয়া আমাৰ অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আৰু বিভিন্ন আমাৰ কনিষ্ঠসকল যে আহিছে মোৰ আন্তৰিক মৰম যাচি ইয়াত উপস্থিত থকা